এভৰিৱান নমস্কাৰ সকলো বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে নমস্কাৰ জনাই আজি পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোক চবেই ভাল পাব আৰু ভিডিঅ'টো চাব। ভিডিঅ'টো মানে আজি ঘৰত যে মকৰা জাল হয়, মকৰা জালবোৰ আমি ঘৰৰ পৰা কেনেকৈ পলুৱাব পাৰোঁ, মানে কেনেকৈ আঁতৰাব পাৰোঁ তাৰ ওপৰত এটি সঁচা কাহিনী। মানে সেইটো যিটো মই আপোনালোকক কৰি দেখুৱাম, সেইটো যদি আপোনালোকে কৰে সেই কামটো, নহ'লে 100% চিয়'ৰ ঘৰত মকৰা জাল হ'ব নোৱাৰে, মানে চব পলাই পটং দিব। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়। আজি মানে অলপ ওলাই গ'লোঁ। এই মন্দিৰভাগ দেখিছে নহয়, লক্ষীনগৰ চাৰিআলি অকণমান পাৰ হৈ যে আছে আপোনাৰ এই মন্দিৰভাগত গ'লোঁ। শ্যাম মন্দিৰ, ইমান ভাল লাগে। মন্দিৰভাগ বনাই আছে এতিয়াও, কিন্তু বহুত ভাল লাগিল। ভিতৰতো বনাই আছে, তাৰ বাহিৰে বাহিৰতো ইমান ধুনীয়া। আপোনালোকেতো দেখিছেও, যাবচোন। বহুত মনটো পবিত্ৰ লাগিল। তাত গৈ অলপ সময় ৰখিলোঁ, অলপমান ভিডিঅ' বনাই আহিলোঁ। আহি পেলাই মই এতিয়া আপোনালোকক কৈছিলোঁ মকৰা জালবিলাক আঁতৰোৱা এটা বুদ্ধি দিম বুলি। এইবিলাক দেখিছেনে আপোনাৰ কিমান মকৰা জাল। আৰু মকৰা জালটো এনেকুৱা এটা বস্তু, যদি আপোনাৰ ঘৰত মকৰা জাল হৈ থাকে তেনেহ'লে আপোনাৰ মকৰা জালটো আপোনাৰ বাঢ়ি গৈয়ে থাকে। মানে আপোনাৰ এবাৰ যদি মকৰা জাল বনালে, সেই মকৰা জালটো গোটেই ঘৰটো আপোনাৰ মানে আগুচি ধৰে। আৰু মকৰা জাল মানে ভগাব লাগে। মকৰা জাল হ'ব দিলে ঘৰটো কিবা ভাল নালাগে। চবৰে এটা প্ৰব্লেম আছে যে মকৰা জালবিলাক কেনেকৈ আঁতৰাম। তো মই আপোনাৰ গুগলত চাৰ্চ কৰিছোঁ। গুগলত চাৰ্চ কৰি পেলাই এইটো প্ৰমাণ কৰিছোঁ। প্ৰমাণটো কৰোঁতে মোৰ ঘৰৰ পৰা নাইকিয়া হৈছে। মানে চাৰ্ফ অকণমান ল'ব লাগিব, যেনেকৈ আপোনাৰ ডিটাৰজেণ্ট পাউডাৰ যিটো আমি কাপোৰ ধুবৰ কাৰণে ব্যৱহাৰ কৰোঁ, তাৰে আপুনি 1 চামুচ ল'ব লাগিব। মই আজি আপোনাৰ হাতেদি লৈছোঁ, কাৰণ মোৰ আপোনাৰ আইডিয়া হৈ গ'ল কিমান ল'ব লাগিব। কিন্তু আপোনাৰ 1 চামুচ ল'ব লাগে। তাৰপিছত আপোনাৰ যিটো মিঠাতেল আছে, যিটো আপোনাৰ যিকোনো মিঠাতেল, আপুনি ঘৰত ভাত বনাবলৈ যি মিঠাতেল ইউজ কৰে, সেই তেলটো আপোনাৰ 1 চামুচ দিব লাগিব। মই এতিয়া আইডিয়া কৰি দিছোঁ, কাৰণ মোৰ আইডিয়া হৈ গ'ল। একদম মানে 1 চামুচতকৈ বেছি দিব নালাগে, সিমান দিব লাগে। আৰু আপোনাৰ এনেকুৱা মগ এটা ল'ব লাগে, যিটো মগত আপোনাৰ আধা লিটাৰ পানী ধৰে। মই এতিয়া যিটো মগ লৈছোঁ, সেই মগটোত আপোনাৰ আধা লিটাৰে পানী ধৰে। আৰু আপুনি আধা লিটাৰ পানীতে আপুনি ইমানখিনি দিব লাগিব। মানে 1 চামুচ আপোনাৰ মিঠাতেল আৰু 1 চামুচ চাৰ্ফ আধা লিটাৰ পানীত দি ভালকৈ মিক্স কৰিব লাগিব। পাৰিলে যদি আপুনি তাত নেমু 2 টোপালমান দি দিয়ে তেতিয়াহ'লে আৰু ভাল। তেনেকৈ ধুনীয়াকৈ মিক্স কৰাৰ পিছত এনেকৈ আপোনাৰ এটা স্প্ৰে কৰিব লাগিব। এই স্প্ৰেটো দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ খপটো খুলি যিখিনি আপুনি মিক্স কৰিছিলে, এনেকৈ স্প্ৰেটোত আপুনি ধুনীয়াকৈ ভৰাই লওক। একদম যদি আপুনি 1 লিটাৰ কৰে তেনেহ'লে 2 চামুচ দিব, আৰু আপোনাৰ মিঠাতেলৰ পৰিমাণটো বঢ়াই দিব, 2 চামুচ দি দিব। তাৰপাছত আপোনাৰ এনেকৈ যেতিয়া আপুনি স্প্ৰেটোত ভৰাই ল'ব, ধুনীয়াকৈ স্প্ৰেটোত খপটো বহুত টাইটকৈ মাৰি পাম্প কৰি ল'ব লাগিব। পাম্প কৰি লোৱাৰ পিছত আপোনাৰ কি কৰিব লাগিব, য'ত আপোনাৰ মকৰা জাল আছে ত'ত আপুনি জাষ্ট খালি স্প্ৰেটো কৰি যাওক। এনেকৈ স্প্ৰেটো কৰি যাওক। আপোনাৰ যিটো তাৰ গোন্ধ ওলাব, মানে সেই গোন্ধটো মকৰাই একেবাৰে সহ্য কৰিব নোৱাৰে। আপোনাৰ মিঠাতেল আৰু চাৰ্ফৰ গোন্ধটো মকৰাৰ কাৰণে একদম জম আৰু এইটো জমৰ গোন্ধ। গতিকে আপুনি য'ত মকৰা জাল আছে এনেকৈ যদি মাৰি দিয়ে, সকলো মকৰা পলাই পটং দিব আৰু আপোনাৰ ঘৰটো ধুনীয়া চাফা হৈ যাব। তো বন্ধু বান্ধৱীসকল আজিলৈ আহোঁ, বাই বাই।